এটা আচৰিত যেন লগা সাধাৰণ কথা আপোনালোকক কওঁ যে আমাৰ সমাজত এতিয়াও এনেকুৱা দুবিধ মানুহ আছে যি দুবিধ মানুহৰ কাৰণে দেশৰ অৰ্থনৈতিক অৱস্থাটো বহুত ক্ষতিসাধন হয় আৰু এই দুবিধ মানুহক চৰকাৰে চিধাকে নহ'লেও তেৰা বেকাকে হ'লেও বহুতখিনি বেয়া পায় আৰু এই দুবিধ মানুহৰ ভিতৰতে এবিধ হৈছে চাইকেল চলোৱা মানুহ আৰু চাইকেল চলোৱা মানুহখিনিৰ কাৰণে দেশৰ অৰ্থনৈতিক অৱস্থাটো বহুত বেয়ালৈ পৰিণতি হয় কাৰণ চাইকেল চলোৱা মানুহখিনিয়ে কোনোদিন গাড়ী নিকিনে আৰু গাড়ী নিকিনাৰ ফলত তেওঁলোকে গাড়ীৰ বাবে লোন নলয়, তেওঁলোকে গাড়ী ছাৰ্ভিচিং নকৰে, তেওঁলোকে গাড়ীত তেল নভৰাই, সেইটো কাৰণে তেওঁলোকে কোনোদিন টেক্স দিবলগীয়া নহয় আৰু যাৰ ফলত চৰকাৰে বহুত অৰ্থ ব্যৱস্থাত ক্ষতিসাধন হয়। আৰু এবিধ মানুহ আছে যি নেকি চাইকেলখনো নিকিনে, তেওঁলোকে অনলি খোজ কাঢ়ে। আমাৰ সমাজত এতিয়া এনেকুৱা ধৰণৰ মানুহ এখিনি আছে যে নেকি এঠাইৰ পৰা আন এঠাইলৈ এতিয়াও খোজকাঢ়ি ঘূৰি ফুৰে আৰু সেই মানুহখিনিয়ে খোজকাঢ়ে কাৰণে তেওঁলোকে কোনোদিন শকত নহয় আৰু তেওঁলোকে কোনো দিনে বেমাৰ নহয়, যাৰ কাৰণে তেওঁলোকে বেমাৰ নামত তেওঁলোকে মেডিকেল গৈ পিনে টকা খৰচ কৰিবলগীয়া নহয়, তেওঁলোকে মেডিচিনৰ নামত